যাতে এই মারাত্মক করোনা ভাইরাসে আমাকে আক্রমণ কৰিব নোৱাৰে তাৰ কাৰণে আমি সজাগ আৰু সচেতন হ'ব লাগিব আপুনি সজাগ থাকক সচেতন হওক আৰু সুৰক্ষিত হৈ থাকিব আপুনি সুৰক্ষিত হৈ থাকিলে আপোনাৰ পৰিয়ালটো সুৰক্ষিত হ'ব বিয়া সভা জন্মদিন এইবিলাক বাদ দিয়ক অনুষ্ঠানবিলাক সামাজিক অনুষ্ঠানবিলাক বাদ দিয়ক একেলগে গোট নেখাব ওচৰলৈ মানুহবিলাক গোট খাই নাহিব যতে আছে ততে শুনক কথাখিনি যে আপোনালোক সজাগ থাকক আপোনাক সচেতন থাকক এই কথাবিলাকক যিবিলাকে গুৰুত্ব নিদিব সেইবিলাকে এই মাৰাত্মক ভাইৰাছটো মানুহৰ মাজত বিয়পাই দিব ইজনৰ পৰা সিজনলৈ সিজনৰ পৰা সিজনলৈ বয়সস্থ যিবিলাক লোক সেইবিলাকৰ কাৰণে আৰু মাৰাত্মক পৰাপক্ষত বয়সস্থ লোকসকল বাহিৰলৈ নোলাব অহাকালিৰ পৰাটো চৰকাৰে ৰাস্তালৈ ওলাবলৈ মানা কৰিছে আপোনালোক সজাগ হওক সচেতন হওক ঘৰতে সোমাই থাকক আপোন মানুহৰ ঘৰলৈও নাযাব বিয়া খাবলৈ নাযাব বিয়া নেপাতিব এতিয়া কোনোবাই এইবিলাক চব আপোনালোকে সামৰি থওক মুঠতে আমি বাচি থাকিব লাগিব যদি মানুহেই বাচি নাথাকে ধন সম্পদ কেলে কোনোবাই কয় যে আজি মোৰ বেপাৰ লোকচান হৈ যাওক প্ৰয়োজন হলে বনৰীয়া কচু মানিমুনি বুটলি ঢেকীয়া শাক খাই থাকক ঘৰতে কিন্তু এই মহামাৰী ভাইৰাছটো কিন্তু বাহিৰৰ পৰা লগাই আনি অঞ্চল ধ্বংস নকৰিব আপোনালোকে ভয় দেখাব সজাগ আৰু সচেতন হওক বিজ্ঞানসন্মত দৃষ্টিৰে কথাবিলাক ল'ব বৈজ্ঞানিক দৃষ্টিভংগীৰে আৰু চিকিৎসাবিদ উপলব্ধি কৰিছে আৰু এটা মাৰাত্মক সমস্যাৰ সন্মুখীন হৈছে কৰোনা ভাইৰাছে বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰিছে এনে বিশ্বব্যাপী মহামাৰী আমাৰ ইয়াত সোমাবলৈ নিদিব মোৰ দেহত সোমাবলৈ নিদিব আপোনাৰ দেহত সোমাবলৈ নিদিব আপোনালোক সজাগ হওক সচেতন হওক আৰু সুৰক্ষিত হৈ থাকক ব্যক্তিগতভাৱে আমাৰ হৃদয়ৰ পৰা এই কথাবিলাক আপোনালোকক আমি কৰজোৰে অনুৰোধ কৰিছো আপুনি সজাগ হওক আপুনি সচেতন হওক আপুনি নিজক বচাওক আপোনাৰ পৰিয়াল বচাওক আপোনাৰ অঞ্চল বচাওক আপোনাৰ দেশ বচাওক ধন্যবাদ।